Hi guys, welcome to my YouTube channel. তো মোৰ নতুন এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এনেকৈ ওলাইছো কাৰণ আমি আজি কৰবালৈ যাম। তো ক'ত যাও কি কৰো আপোনালোকক পিছত কম। তো ভিডিওটো লাষ্টলৈকে চাই থাকিব। আৰু এতিয়া আমি আহিছো ইয়াতে মানে গাড়ীত উঠিবলৈ। 1 hour later. Guys, আমি ফাইনালি আহি পালো আমাৰ লোকেশনত। তো ইয়া আমাক লাইন বাই লাইন যাবলৈ কৈছে মানে লাইন টু লাইন যাব লাগিব ডিসিপ্লিন মতে। তো হে আমি যাই আছো আৰু তাতে যাই আপোনালোকক দেখুৱাম যে কি হয় কি নহয়। Follow me. আমি যাই আছো আৰু বেছি দূৰ নাই আৰু অলপমান খোজকাঢ়ি যাব লাগে। তো গাড়ীৰ পৰা নামি তো এবাৰ আমি যাই আছো। কি মজা লাগছে না গেলাৰী সিট। বিল্ডিং টাইপৰ ন এইবিলাক বানাইছে। এনেকৈ যাব লাগে। এতিয়া আহি পালো য'ত আমাক মানে লৈ আহিছে। তো এইটো হ'ল গোৱালপাৰাৰ ৰামপুৰৰ ৰাঙাচাপাৰাত মানে বাদুংডুম্পা নাম যিটো অনুষ্ঠানটো হয় উৎসৱ এটা মানে মহোৎসৱ বুলি কয়। তো সেইটো হ'ল বাদুংডুম্পা। তো হে আৰু বাদুংডুপা যিয়ে নহওক কিয় মই মানে ভালটো মানে নামটো ভালকৈ নাজানো। তো বাদুংডুপা না ডুম্পা সেনেকৈ আৰু ফ্ৰেণ্ডছ এতিয়া আৰম্ভ হ'ব আৰু এইবিলাকে মানুহবিলাক এতিয়া প্ৰথমতে শ্ৰীলংকাৰ নাটক আৰম্ভ হ'ব। ইয়াতে বহুত সাইলেন্টলি মানে ক'ব লাগে। তো সেইভাবে মই মানে আপোনালোকক দেখাই আছো চাই যাব।
later. আহিলো খানা খাবলৈ মানে খাবলৈ আহিলো আৰু মানে বহুত ভোক লাগিছে সেইবাবে এইখন হোটেল চিধা চিধা মই খাই আছো মাছ দিছে তাৰপিছত ভাত আমি খাই দাই আৰু আহিলো চাব পাৰে মানে আমি হোটেলত খাব গৈছিলো আগৰ দৰে মানে প্ৰথমতে যেনেকৈ আমি লাইন বাই লাইন গৈছিলো ইবাৰো লাইন হ'ব দিছে আৰু সেইবিলাকে লাইনবিলাক আমি পিছত আহিছোঁ তো আমি পিছত সেইবাবে এবাৰ যাই আছোঁ চাব পাৰে এইখন ফিল্ড হয় ইয়াতে গাড়ীবোৰ থয় আৰু তাৰপিছত অলপমান খোজকাঢ়ি যাব লাগে মই ইয়াতে নাচি গৈছোঁ A few moments later. এতিয়া আমাৰ মহোৎসৱটো শেষ হ'ল আৰু আমি এতিয়া ঘৰত যাম ঘৰত যাবৰ বাবে সকলোৱে ৰেডি হৈছে মানে সকলো মানুহ আৰু বহুত মানুহ A few minutes later. আহি পালোঁ ৰাংচাপাৰা মানে এইখন গাঁৱৰ এটা বিখ্যাত নাম আছে মানে ইয়াত চাফা মানে চব ক্লিন হয় ইয়াৰ মানে অলপো লেতেৰা জাবৰ জোথৰ পেলাই নাথাকে মানুহবিলাকে বহুত ক্লিন হয় তো সেইবাবে আমাক তো এইটো মোৰ মেম হয় মৰমৰ মেম তো সেই আৰু আপোনালোকে চাব পাৰে এইখন গাঁওখন ৰিক্সা ৰাস্তাবিলাক ইমান ক্লিন মানে ইমান ভাল লাগে তো সেই আৰু এইখন হৈছে টু বেম্বো পাৰ্ক ৰাংচাপাৰা এইখন বেম্বো পাৰ্ক হয় তো সেই আৰু এবাৰ আমি ভিতৰলৈ যাম সোমাই যাম আপোনালোকে ভিউটো নাপাব আৰু আপোনালোকে ভালকৈ দেখা নাপাব কাৰণ ইয়াত মানে আন্ধাৰ হৈ আছে আৰু বাঁহৰ তল মানে চব পিনে গছ সেইবাবে মানে আপোনালোকে ক্লিয়াৰ দেখিব নাপাব পাৰে যিখিনি কৰিছোঁ আৰু আপোনালোকে চাব এইবিলাক আৰু ইয়াতে বহুত বিভিন্ন বস্তু আছে যেনে এইবিলাকৰ বহা বনাইছে কিন্তু গাছেৰ মূৰাৰে বনাইছে আৰু এইবিলাক আছে থুলনি পিছত ইয়াতে লেখা আছে পিছত সেই আৰু এইবিলাকে পুৰা এনজয় কৰি আছে ইয়াতে ফটো উঠিবৰ কাৰণে যা যোগাৰ চলি গৈছে পুৰা যাবলৈয়ে ওলালোঁ কাৰণ ৰাতি হ'ব লাগিছে আৰু ঘৰতো যাব লাগে ঘৰত যাবলৈ বহুত মানে টাইম নাই মানে বহুত দূৰ যাব লাগিব তো সেইবাবে মানে চাফলা নেক্সট টাইম আনিব আৰু এতিয়া মানে আমি ঘৰত যাব লাগে তো সেইবাবে আমি ঘৰত যাবলৈ সকলোৱে সাজু হৈছোঁ এতিয়া আমি ঘৰত আহি পালোঁ আৰু ঘৰত আহি পাই ভাবিছোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানেই বাই বাই